Good morning. Welcome to my new blog. আজি আমি গুৱাহাটী যামগে। দেখিছে ইয়াতে বৰষুণ দি আছে, পুৰা পানী হৈ গৈছে, গোটেই মানুহৰ চোতালবোৰ পানী দি ভৰপূৰ হৈ গৈছে, ভৰি গৈছে। এতিয়া ঢেকীয়া এই বৰষুণতে আমি ঢেকীয়া তুলিব যাম, ঢেকীয়া ছিঙিব যাম। কাৰণ ঢেকীয়া লৈ যাম গুৱাহাটীত গৈ পিনি মাছ ঔটেঙাৰ লগত বনাই খাম, মাছৰ জোল। ঔটেঙা ঢেকীয়াৰ জোল মই বহুত ভাল পাওঁ খাই। ঐ এটা কি হয়? নাজানো কি জাম বুলি লিংকৰি। Wow, what a beautiful view! কিলোমিটাৰ দূৰৰ পৰা গাড়ীত উঠি ঢেকীয়া ছিঙিব আহিছে আমাৰ ভিনদয়ে। গুৱাহাটীলৈ লৈ যাব বুলি। গুৱাহাটীত ঢেকীয়া নাপায় নেকি? কিনিব লাগে যে। ইয়াত ফ্ৰীতে মানে। ইয়াতে ফ্ৰী পায় না। গুৱাহাটীত বহুত দাম। গুৱাহাটীত ঢেকীয়া সাৰ দিয়া ঢেকীয়া। ঢেকীয়াত সাৰ দিয়ে নেকি? এয়া চাওক আমাৰ গাঁৱৰ ইমান সুন্দৰ পৰিৱেশ, পথাৰৰ বোকা বোকা মাটিৰ গোন্ধ, পথাৰত নামো লাগিছে। ঢেকীয়াৰ লগত মাছৰ জোল। আমি আহি বান্দৰদেৱা পাইছোঁ, ঘৰৰ পৰা ওলাই আহি। ৰাস্তা বেয়া হৈ থাকে সদায়। কিয় মন বেয়া? সোনকালে লৈ আহিলে আৰু এদিন পাৰিলে থাকিবলৈ, কাইলৈ আহিব পাৰিলে চানডে, নাই আজিয়ে যাম। উপায় নাই, আকৌ যাম দিয়াৰ পিছত। গুৱাহাটী অলমষ্ট পাওঁ পাওঁ। এই যোৰাবাটৰ পৰা কেনেকুৱা পানীটো, পানী আছে নাই, বহুত ভয়ংকৰ পৰিস্থিতি হয়তো মাজে। ভাগ্যৱান যোৰাবাটত পানী নাই।